Good morning, sir. Good morning. তহঁত চবৰে ভালনে? হয় ছাৰ, আছোঁ আৰু আপোনাৰ আশীৰ্বাদত। হয় নেকি? ঐ ভোলা, তোক ছাৰে কেতিয়া আশীৰ্বাদ দিলেও? হয় আকৌ, আমিচোন গমেই নাপাওঁ কা। মনে মনে থাক তহঁত চব। বাৰু কচোন, মই যে তহঁতক বানপানীৰ ওপৰত এখন ৰচনা লিখি আনিবলৈ কৈছিলোঁ, কোনে কোনে লিখি আনিছ? মই আনিছোঁ ছাৰ। আৰু নকোৱা তই কা? আনিছোঁ ছাৰ। টিকু দেচোন দে, তয়ে পঢ়। পঢ়িম ছাৰ, আগতে ভোলাই পঢ়ি লওকচোন, তাৰপিছত মই পঢ়িম ছাৰ। এই গাধাটো আৰু মোকে ফচাব পাৰিলে আৰু ইয়াক নহয় মই ক্লাছ শেষ হোৱাৰ পিছত। দে ভোলা, তয়ে পঢ়। চোৰাৰ বাচ্চা, তোক আজি শিক্ষা দিম। ছাৰ, আজি মই আপোনাৰ আগত বানপানীৰ বিষয়ে এখন ৰচনা পঢ়িম। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপুনি আকৌ নামাৰিব দেই ছাৰ। দে নেমাৰো দে, পঢ় এতিয়া। বানপানী হৈছে পানী, আৰু এই পানীয়ে খাল, ডোং, নদী, নৰ্দমা এই সকলোবোৰ উপচি পৰে আৰু চাৰিওফালে গোটেই সাগৰৰ সদৃশ পৰিৱেশ হৈ যায়। তাকে বানপানী বোলে ছাৰ। আৰু তাত উটি অহা বস্তুবোৰ যেনে মাছ, কাছ, কেঁকুৰা আৰু বিভিন্ন ধৰণৰ বস্তু আমি সেই সকলোবোৰ ধৰি ৰখাওঁ বা আমি সেইবোৰ ধৰি খাওঁ। বানপানীততো মৰা মানুহ উটি আহে, আকৌ ধৰি খাৱ নেকি তই? আৰু বানপানী হৈছে অসমৰ জাতীয় উৎসৱ। মূৰ্খ, বানপানী আকৌ কেতিয়াবা অসমৰ জাতীয় উৎসৱ হ'ল হা? বানপানী হৈছে এটা প্ৰাকৃতিক দুৰ্যোগহে। হয় নেকি ছাৰ? তেতিয়াহ'লে আপুনি বাকীখিনি কওক, মই বহোগৈ আৰু। দে হ'ব দে, মই একো নকওঁ, তই কচোন বাৰু বাকীখিনি। ঠিক আছে ছাৰ, কৈছোঁ। বানপানী হৈছে অসমৰ জাতীয় উৎসৱ। ইয়াক আমি বাৰিষা কালত অতি ধুমধামেৰে পালন কৰোঁ। বানপানী মাটিৰ ওপৰে বৈ যায় আৰু দে ক, ৰৈ গ'লি যে। বানপানী হৈছে এনেকুৱা এবিধ পানী যাক আমি কেতিয়াও খাব নোৱাৰোঁ। বানপানীৰ সময়ত আমাৰ চাৰিওপিনে কেৱল পানীয়েই পানী। আনকি আমি হাগিবও পানীৰ ওপৰতে লাগে। তথাপি আমি পানী খাবৰ কাৰণে আধা লিটাৰ বটল, হাফ লিটাৰ বটল, 1 লিটাৰ বটল আদিবোৰ কিনি খাব লাগে ছাৰ। দে ভাল হৈছে দে বোলা, আৰু ভালকৈ পঢ়িবি দেই। আহচোন নকোৱা, বাকীখিনি তই পঢ়ি দেহি, তই কি লিখিলি ময়ো চাওঁ। হয় ছাৰ, পঢ়িছোঁ। বানপানী হৈছে এটা উৎসৱ, যাক আমি ভোলাই কোৱাৰ দৰে অতি ধুমধামেৰে বাৰিষাৰ কালত পালন কৰোঁ। আমাৰ এই উৎসৱ চাবৰ কাৰণে চহৰৰ পৰা ধুনীয়া মানুহবোৰ দামী গাড়ী লৈ আহে আৰু আহি আমাক সকলোকে ফটো তুলি পেলাই আমাক সকলোকে এটা চিপছ, এটা চকলেট আদিবোৰ খাবলৈ দিয়ে। আৰু বানপানীৰ সময়ত দুবেলা দুমুঠি খাবৰ কাৰণে দুখীয়া দৰিদ্ৰ মানুহে কেনেকৈ হাহাকাৰ কৰি ফুৰে, সেই নৃত্য নাটিকাখনো সিহঁতি অতি উখল মাখলেৰে চায়। আৰু এটা কথা কওঁ ছাৰ, বানপানীৰ সময়তহে দেখা পোৱা যায় প্ৰকৃত মানৱীয়তা থকা মানুহবোৰ আৰু মানৱীয়তাৰ ভেষ ধৰি থকা মানুহবোৰৰ শুদ্ধ পৰিচয় ছাৰ। যা নকোৱা, তই বৰকৈ ভাল হৈছে যা।
হয় নকোৱা, তই ভাল কথাই কৈছ। আজিৰ দিনত মানুহৰ জীৱনক লৈ হেতালি খেলি থকাহে দেখা যায়। প্ৰকৃত মানৱীয়তা কি আজিৰ দিনৰ মানুহে চব পাহৰি গৈছে। বিপদৰ সময়ত কৰা মানৱীয়তাই বা মানৱ প্ৰেমে এখন সমাজ বা এজন মানুহৰ প্ৰকৃত পৰিচয় আৰু তেওঁৰ ব্যক্তিত্ব দাঙি ধৰে ছাৰ। হ'ব দে, আজিলৈ যাওঁ বাৰু। তহঁত ভালকৈ থাকিবি আৰু ভালকৈ পঢ়িবি দেই।